ক্ষেত্ৰত আমি এলায়েন্স হিচাপে আমি কেনেকুৱা ধৰণৰ ছিষ্টেমত ইলেকশ্যনটো মানে খেলোঁ আৰু আমাৰ ৰণ কৌশল কেনেকুৱা হ'ব সেইটো আমি ফাইনেল এতিয়ালৈকে কৰাই নাই। অলৰেডি আলোচনা কৰি আছে, অবজাৰ্ভাৰ দিয়া আছে, দুই পক্ষই দুটাই গোটেই ফিল্ড মানে ষ্টাডিবিলাকত মানে আছে আৰু আমি কম দিনতে এটা মানে পৰ্যায়ত উপনীত হ'ব। এলায়েন্সটো থাকিব, ইলেকশ্যন দুয়োটা দলে খেলিব আৰু সেইটোৰ ক্ষেত্ৰত আমাৰ চিট শ্বেয়াৰিঙৰ পৰা আৰম্ভ কৰি কি ধৰণৰ মানে আমাৰ মাজত এটা কিছুমান ষ্ট্ৰেটেজি লৈ পেলাই কৰিম সেইটো এতিয়ালৈকে আমি ফাইনেল কৰা নাই। প্ৰভাৱ নপৰে, কাৰণ আগে পিছেও তেনেকুৱা হ'লেও লিডাৰখিনি এইটো হৈছিলে পাব্লিকটো পাব্লিকেই হয়, ভোটাৰটো ভোটাৰেই হয়, কৰ্মীনো কেইজন থাকে। গতিকে ইয়াত একো মানে বিশেষ মানে ডিফাৰেঞ্চ তেনেকুৱা নাই। আৰু মই ভাবোঁ যিটো গণ সুৰক্ষা দল নৱকুমাৰ চৰনীয়া ডাঙৰীয়াৰ, যিহেতু তেওঁৰ আৰু এতিয়া বড়ো অনাবড়ো ইছ্যুটো নাই, তেওঁ নিজে কৈছে, গতিকে BTCৰ উন্নয়নে বিচাৰে। গতিকে যিহেতু BTC উন্নয়ন বিচাৰে, তেতিয়াহ'লে BTCৰ উন্নয়নৰ ক্ষেত্ৰত BPF দলে আজিৰ তাৰিখত BTC অঞ্চলৰ কাৰণে যি কৰিছে কোনো দলে কেতিয়াও কৰা নাই। বৰঞ্চ স্বয়ং আজি মানে নৱকুমাৰ চৰনীয়া ডাঙৰীয়া 5 বছৰ MP হোৱাৰ পিছত তেনেকুৱা ধৰণৰ চকুত পৰা এটাও কাম তেওঁ নিজে কৰিব পৰা নাই। গতিকে অনাবড়ো ৰাইজৰ তেওঁক সমৰ্থন কৰা কিছুমান ছেকশ্যনৰ মানে কিবাটো বেলেগ আছিলে, ইছ্যুটো বেলেগ আছিলে। আৰু আজিও যিটো তেওঁ কৈছে ইয়াৰ কাৰণে অনাবড়ো দল কৰাৰ কোনো দৰকাৰ নাই। BTCত মিলিজুলি কাম কৰিলে ডেভেলপমেণ্ট হৈ যায়। গতিকে সেইকাৰণে নৱকুমাৰ চৰনীয়াৰ কিবাটো ইমান প্ৰাসংগিক নহয়। আকাংক্ষা পূৰণ কোনেও কাৰো সম্পূৰ্ণভাৱে কৰিব নোৱাৰে, কিন্তু ইয়াৰ মাজতে যিখিনি কাম কৰে ইয়া হ'ল সমাজৰ মানে উন্নয়নৰ কাৰণে যাতে হয়, সকলো সমাজৰ মানে উপকাৰৰ কাৰণে যাতে হয়, সেইটোহে কথা। গতিকে ৰাজনৈতিক দলত থকাৰ লগে লগে ৰাজনীতি এজন ব্যক্তিয়ে তেনেকুৱা ধৰণৰ সপোন মানুহক দেখুৱাবই লাগিব। কিন্তু এতিয়া BTCৰ ক্ষেত্ৰত কথাটো হৈছে কি, যোৱা 15 বছৰত BPF দলে যিখিনি কৰিছে এইখিনি কোনো ৰাজনৈতিক দলে আজিলৈকে কৰিব পৰা নাই। আৰু BPF দলে যিবিলাক ৰাজ্যৰ সমস্যাৰ কথা লৈ আজিৰ দিনটোত এটা ভিজন লৈ কাম কৰি আছে, এইখিনি কথা কোনো ৰাজনীতিক দলৰ হাততে নাই। গতিকে সেইকাৰণে সেইটোৰ ক্ষেত্ৰত UPPলে যিমানে যি নকক, মানে আজি BPF হ'ল লাইভ এটা এভিডেঞ্চ, এইটো হ'ল জীৱিত আজি মানে উদাহৰণ যে আজি BTCৰ মানুহে চকু খোলাৰ লগে লগে, চকু মেলাৰ লগে লগে যিটো দেখে এয়া হ'ল BPF দলৰ দান। নিশ্চয়কৈ দখল কৰিব, আসনৰ কথা নাই। আমাৰ চিফ ডাঙৰীয়াই অলৰেডি কৈছে যে 30টা পাবই। গতিকে আমি যিকোনো প্ৰকাৰে BPF দল এইবাৰো চৰকাৰ হ'বই। BPFে কিয় ভাবে যে BPF দলক জনসাধাৰণে সমৰ্থন কৰিব? নাই, উন্নয়নৰ কাৰণে। কাৰণ BPF দলৰ বাদে বহুত ৰাজনীতিক BTC অঞ্চল ৰাইজে দেখা পাই আহিছে, বিভিন্ন ৰাজনীতিক দলৰ লগত থাকি কাম কৰি আহিছে, কিন্তু কেতিয়াও BTC অঞ্চলৰ ৰাইজে নিজৰ সন্মুখত থকা সৰু ৰাস্তা, সৰু দলংখিনি, সৰু কালভাৰখিনিও কৰি ল'বলৈ সক্ষম হোৱা নাছিলে। কিন্তু BPF দলত হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত যি দিনাৰ পৰা একেলগে BPF হৈ ফালে BPFক সমৰ্থন দি ফালে কাম কৰি আহিছে, তেতিয়াৰ পৰা BT অঞ্চলৰ গাঁৱে ভূঞে সকলোৰে নাংলালৈকে আপোনাৰ ৰাস্তা পদূলি মানে দলং চব হৈছে। গতিকে সেয়া হ'ল লাইভ এভিডেঞ্চ, এটা জীৱিত উদাহৰণ। গতিকে অন্য দলক হ'লে আশা দি যাব পাৰে, কিন্তু BPF হ'লে ইয়াত আৰু পৰীক্ষা নিৰীক্ষা কৰাৰ কোনো প্ৰয়োজনেই নাই। অলৰেডি 15 বছৰ BPF দলক দেখিছে, BPFৰ নেতাক দেখিছে, হাগ্ৰামা মহিলাই ডাঙৰীয়াক দেখিছে, আৰু কি কি উন্নয়ন হৈছে চকুৰ আগত আহিছে। আমি ভাবোঁ ফেক্টৰ ইলেকশ্যনৰ চবটোকে ফেক্টৰো ল'ব লাগে, ফেক্টৰ নহয় বুলিও মানে ইয়াৰ কোনো তেনেকুৱা ধৰণৰ বিশেষ অৰ্থ নাই। মোৰ মতে ইলেকশ্যনেই হয়, কিন্তু কথাটো হ'ল তুমি 2জন হ'লেও 3জন হ'লেও কোনোবাই যে তোমাৰ এগেইনষ্টত থিয় দিলে তেওঁ কিছুমান যুক্তিযুক্ততা দিবই, আৰু সেই ক্ষেত্ৰত কিছুমান ৰাইজ এইটো বিচাৰ বিবেচনা কৰি কোনে কোনফালে যায়। গতিকে সেই ক্ষেত্ৰত তোমাৰ এজনৰ যুঁজিলেও যুঁজা, 100জনৰ লগত যুঁজিলেও যুঁজা। গতিকে ইলেকশ্যনেই হয়, চবে ফেক্টৰো হয়, আৰু যদি কয় ফেক্টৰ নহয় বুলিও ক'ব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। গতিকে ইলেকশ্যনটো ফাইটিঙে। আপোনাৰ ভাৱনাত আপুনি কৈছে যে নৱকাটাত আহিছোঁ, নাওকাটাৰ উদাহৰণ দি কৈছোঁ, নাওকাটাত নৱকুমাৰ চৰনীয়াৰ যদি কিবা এটা দান আছে তেতিয়াহ'লে নাওকাটাত আমাৰ সমাজৰ মাজত বিভাজন। কাৰণ তেওঁৰ কাৰণে বড়ো অনাবড়োৰ নাম লৈ পেলাই ইয়াত বিহু পাতাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মানে ইয়াত আপোনাৰ বিতৰ্কটো চলে, আৰু ৰাইজে অনুষ্ঠানবিলাকত আহিবলৈ ভাল নোপোৱা মানে হৈ গ'ল। এইটোৱেই আমাৰ নাওকাটাত দান নৱকুমাৰ চৰনীয়াৰ পৰা।
ক'বলৈ নাযাওঁ তো আমি চৰকাৰ মানে গঠন কৰাৰ কাৰণে একক সংখ্যাগৰিষ্ঠতা পাম আৰু আমাৰ সংগ্ৰামা মহিলী ডাঙৰীয়া অলৰেডি কৈছে তেখেতৰ যিহেতু চবৰ পৰা ফিডবেকটো আহিল তেখেতে আজিৰ তাৰিখত ঘোষণা কৰি দিছে যে আমি 30টাৰ কম নাপাওঁ ছাৰ শেহতীয়াভাৱে আপুনি BPF দলৰ পৰা ৰাজ্য সভালৈ যোৱাটো নিশ্চিত হৈছে এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব তো প্ৰতিক্ৰিয়া একনে মই ধন্যবাদ জনাইছোঁ আমাৰ BPF দলক যে মোক পুনৰ প্ৰাৰ্থী হিচাপে তাত দিছে মানে ৰাজনীতিক মানে জীৱনত আৰু কাম কৰাৰ কাৰণে এটা সুযোগ মোক দিছে আৰু BJP দলকো মই ধন্যবাদ জনাইছোঁ যে এলায়েন্সৰ মানে ক্ষেত্ৰত আজি মানে ছাপ'জ মানে BPF দলক মানে যিকোনো প্ৰকাৰে মানে জয়যুক্ত কৰাই লৈ যোৱাৰ কাৰণে তেওঁলোকেও আমাক মানে প্ৰতিশ্ৰুতি দিছে গতিকে BJP দলৰ আমাৰ সভাপতি মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ BPF দলৰ সংগ্ৰামা মহিলাৰী ডাঙৰীয়া চন্দন ব্ৰহ্ম ডাঙৰীয়া কাম্পা বৰগোহাঁই ডাঙৰীয়া তেখেতসকলক আৰু আমাৰ পাৰ্টীৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে নহ'লে মই একো নহয়